ইউটিউব চেনেল আৰু আজি হৈছে নেক্সট ডে মই আজিও বাৰ ঘৰতে আছোঁ তাৰপিছত আমি দুজনী শুই উঠিছোঁ অলপ আগত এই আগত উঠিলে মই পাছত উঠিছোঁ তাৰপিছত আজি দিনটো আমি ষ্টাৰ্ট কৰোঁ কি কৰোঁ আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোনোবা যদি মোৰ চেনেলত আজি নতুনকৈ আহিছে তেতিয়াহ'লে কি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কৰোঁ আপোনালোকক সকলোবিলাক দেখাই যাম আপোনালোকে খালি শেষলৈকে ভিডিঅ'টো চাই থাকিব ফ্ৰেছ হ'লোঁ ব্ৰাছ কৰিলোঁ আৰু এয়া চাহ খাবলৈ লৈছোঁ ব্ৰেড তাৰপাছত বিস্কুট ৰসগোল্লা চাহকণ খাই লওঁ এতিয়া আৰু এইফালে আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখাম সেয়া হৈছে ভোট জলকীয়া খেতি মানে আমাৰ বায়ে ৱালৰ ছাইডতে অলপ ভোট জলকীয়া পুলি ৰুই থৈছে ভাবিলোঁ দেখাই দিওঁ বহুত ধুনীয়া হৈছে পুলিকেইটাৰ চেহেৰা আৰু পুলি মানে ডাঙৰেই হ'লগৈ ফুল মেলিছে আৰু জলকীয়া লাগিছেও এইখিনি সৰু পুলি আৰু এইখিনি বহুত ডাঙৰ হৈছে এয়া চাওক জলকীয়া লাগিছে তাৰপিছত বহুত ইয়াত কেইবাটাও কলি মেলিছে বহুতখিনি জলকীয়া লাগিব বাৰু এয়া চাওক ইয়াতো এই গছজোপাত বহুত বেছি কলি মেলিছে এইজোপাত বেছিকৈ লাগিব আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাম হা কি আৰু সেয়া হৈছে ফুল বহুত ধুনীয়া লাগিছে ফুলখিনি মই সেইটো কাৰণে দেখাম বুলি ভাবিলোঁ আপোনালোকক এয়া চাওক ৰেড ৰ'জ হয় বহুত ডাঙৰ চাইজৰ বৰগোলাপ বুলি কৈছে মা এয়া চাওক ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইজোপা এল'ভেৰা হয় আৰু ছাইডত যিখিনি ফুল আছে সেইখিনিও দেখাই দিওঁ বুলি ভাবিলোঁ ফুল দেখিলে ৰৈয়ে থাকিব নোৱাৰোঁ ফুল নিজৰো বহুত ভাল লাগে আৰু ফুল যে কাৰোবাৰ ঘৰত যদি দেখোঁ তেতিয়াহ'লে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰোঁ এইজোপা বগা গোলাপ এইখিনি হৈছে ইন্দ্ৰমালতী এইখিনি নাৰ্জী তাৰপাছত এইখিনি কি ফুল মই নাজানো কিন্তু ফুলখিনি ভাল লাগিছে দেখিবলৈ এয়া এজোপা অকণমানি গোলাপ ফুলি আছে আৰু এয়া জবা ফুল ৰেড কালাৰ বহুত মৰম লগা আৰু এয়া হৈছে কপৌ ফুল যিহেতু বিহু আহি আছে কপৌ ফুল ফুলিলেই তাৰপাছত গা পা ধুলোঁ আৰু এতিয়া ভাত খাবলৈ লৈছোঁ ভাত খাই মেলি আপোনালোকক লগ পাই আছোঁ এতিয়া টাইম হৈছে কিমান 5:33 আৰু মই বহুত দিনৰ মূৰত টিভি চাইছোঁ টিভি আজিকালি চোৱা ইমান নহয়েই টিভি চাবলৈ লৈছোঁ দেখা এতিয়া টিভি চাম আৰু চাইছোঁ কি তাৰক মেহতা কা উল্টা চশমা ভাল লাগে চাই আৰু আমি তাৰক মেহতা কা উল্টা চশমা চাইছে আমি দুজনী অকলে হাঁহি আছোঁ বহুত দিনৰ মূৰত চাইছোঁ তাৰক মেহতা চাই এনেও বেছি ভালেই লাগে বহুত ভাল লাগে চায়ে থকা হয় আপোনালোককো অকণমান দেখাই দিছোঁ এতিয়া ইভিনিং আমি অকণমান ওলাই আহিছোঁ ফুৰিবলৈ যাওঁ অকণমান ওচৰতে আৰু ফুৰিবলৈ আহিছোঁ তাৰপিছত ফুৰি মেলি আহিলোঁ এতিয়া চিকেন এয়া লোকেল চিকেন হয় মেৰিনেট কৰিলোঁ যিখিনি মছলা দিব লাগে নিমখ তেল হালধি এইবিলাক দি কৰিলোঁ তাৰপাছত আদা নহৰু পেষ্ট বনালোঁ আলু বিলাহী জলকীয়া পিঁয়াজ এইখিনি কাটি ল'লোঁ আৰু এইফালে এয়া তেল গৰম কৰি লৈছোঁ এনেই চিম্পলকৈ এটা গ্ৰেভি বনাম আৰু লোকেল চিকেনৰ এটা গ্ৰেভি ৰেচিপি নিদিওঁ চিম্পল হয় এইখিনি আৰু পিঁয়াজখিনি ফ্ৰাই কৰি লোৱাৰ পাছত আদা নহৰু পেষ্ট দিলোঁ তাৰপাছত বিলাহী দিলোঁ এইখিনি অলপ গলিবলৈ দিছোঁ এতিয়া তাৰপাছত মাংসখিনি দি দিম মাংসখিনি দিলোঁ আলু দিলোঁ গোটেইটো ৰেচিপি দিয়া নাই আৰু চিম্পল হয় এই আমাৰ মাংস হৈছে আৰু বেছি জোল নকৰোঁ গ্ৰেভি কৰিম অকণমান তেনেকেই খাই ভাল লাগে এয়া আমাৰ লোকেল চিকেনৰ গ্ৰেভি ৰেডি হৈ গ'ল
কালাৰো বহুত ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছিলে। হেল্ল', কালি মোৰ ব্লগটো কণ্টিনিউ কৰা নহ'লে, মাংস বনালোঁ, তাৰপাছত ভাত খাই মেলি শুই থাকিলোঁ আৰু ভিডিঅ' কৰা নহ'লে। তাৰপাছত আজি নেক্সট ডে, টাইম হৈছে দেখা টাইম কিমান 1:30 হৈছে। ভাত পানী খাই আজৰি হ'লোঁ। আজি বাঘৰ পৰা যামগৈ আৰু এদিন থাকিবলৈ আহিছিলোঁ কিন্তু 2 দিন থকা হ'লগৈ। আজি কিন্তু যামগৈ আৰু তাৰপাছত এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, অকণমান ৰেষ্ট লৈ মেলি 4টামানত যামগৈ আৰু তাৰপাছত সেয়াই ভাবিলোঁ ব্লগটো ষ্টাৰ্টটো কৰি থওঁ, নহ'লে থাকি যাব, পাহৰি যাওঁ। চাই থাকিবচোন কি কৰোঁ ব্লগটোত, চাই থাকিব। এতিয়া মই ওলাই মেলি ৰেডি যাবলৈ, ওলাই মেলি যাম আৰু কিমান টাইম হ'ল এতিয়া 4টা বাজি গ'ল, 4টা বাজিব হ'ল আৰু যাবলৈ ওলাইছোঁ। ভাল লাগিলে 2 দিন পটককৈ পাৰ হৈ গ'ল ন, খালি ছোৱালীজনীক এৰি থৈ যাবলৈ বেয়া লাগিছে আৰু ন, মোলৈ মনত পৰিব নাই? ঠিক আছে, এতিয়া আমি চাহ খাম, চাহকণ খাই লওঁ। চাহ, তাৰপাছত চুইচ ৰোল আৰু পেটিছ আছিলে নহয়, কি হ'ল? চাহকণ খাই লওঁ, তাৰপিছত গৈ আছোঁ আৰু দেখাইছোঁ আপোনালোকক কি কৰোঁ। চাহকণ খাই লওঁ, খাই থাকক। পেটিছ আৰু চুইচ ৰোল খাই লওঁ চাহকণ। চাহকণ খাই লওঁ, চাহকণ খাই ঘৰলৈ যাম, তাৰপিছত আপোনালোকক ঘৰলৈ গৈ লগ পাই আছোঁ। বাৰ ঘৰৰ পৰা আহি পালোহি, তাৰপাছত ভাবিলোঁ ভ্লগটো ইয়াতে শেষ কৰোঁ। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবা আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।